নমস্কাৰ বন্ধুসকল, সঞ্জয় ভাই ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ফাইনেলি আজি নতুন ভিডিঅ' আপোনালোকক দিবলৈ ওলাইছোঁ। আৰু দেখিছে মনজিত ভাই পূৰা চশমা পিন্ধি পূৰা একদম ষ্টেণ্ডাৰ্ড হৈ কেনে আহিছোঁ। আজি এটা বিশেষ জেগালৈ আমি গৈ আছোঁ, তো আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখা পাইছে আমি সকলোৱে চাইকেল লৈ আহি আছোঁ, আৰু পাছত আগত চবফালে চাইকেল। আজি বহুত দিনৰ মূৰত চাইকেল ৰাইড কৰিম বুলি ভাবিলোঁ, তো সেইকাৰণে আজি ওলাই আহিলোঁ। তো আজি আমাৰ মঞ্জিলটো গাইজ বহুত দিনৰ পৰা এটা সপোন আছিল। তো নগাঁও মৃত্যুঞ্জয় মন্দিৰ আমি চাইকেল ৰাইড কৰি কেনে যাম বুলি, তো সেই গতিকে আজি আমাৰ সপোনটো পূৰ হ'বৰ কাৰণে গৈ আছে। তো বহুত সুখী। এয়া মঞ্জিত ভাই আছে লগত, লৈ আনিছোঁ স্পীয়াৰ কাৰণে, আৰু লগত আগৰ ফালে একদম পূৰা এতিয়া আমি বৰ্তমান চাইকেলত ৰাইড কৰি আছোঁ। এয়া দেখা পাইছে। তো বলক আজি ক'ত কি হয়, কেনেকৈ যাম, আজি গোটেইখিনি আপোনালোকক পূৰা 100% দেখুৱাই আছোঁ। ভিডিঅ'টো একদম স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বহুত সময় কষ্ট কৰি 1.5 ঘণ্টা মূৰত আমি ৰহা আহি পাই গ'লোঁ। এখন হৈছে ৰহা। আমি ব্ৰিজৰ ওপৰেদি আহিলোঁ। তলত দোকান আছে, যিহেতু আমাৰ লগত ইমান টাইম নাই তলৰ ফালে ঘূৰি থাকিব, তো সেই গতিকে আজি আমি ওপৰৰ ফালে আহি গ'লোঁ। আৰু ৰহাৰ ব্ৰিজত দেখা পাইছে ৰাস্তাটো বহুত সুন্দৰকৈ বনাইছে, একদম নতুনকৈ বনাইছে। তো আলকাটাইদি ৰাস্তাটো বনাইছে, চলাই বহুত ভাল লাগিছে। তো সেই গতিকে ওপৰেদি আহি গ'লোঁ। নাজানো নগাঁও পাবৰ কাৰণে কিমান সময় লাগে, তো গতিকে আজি গম পাম চাইকেল চলাই আহিছোঁ। তো নগাঁও পাবৰ কাৰণে কিমান দেৰি লাগে, তো গতিকে ভিডিঅ'টো চাই থাকক। বাকী আজি পূৰা ধামাকা এনজয় হ'ব। কি কৰিমগৈ একো নাজানো। মকচদ আছিলে বহুত দিনৰ মূৰত আমি চাইকেল চলাই আমি মৃত্যুঞ্জয় মন্দিৰ যাম। তো গতিকে আজি সেই সপোনটো পূৰ কৰিবলৈ আহি আছোঁ আমি সকলোৱে মিলি। লগতে মঞ্জিত ভাই পাছতেকি আহি আছে, আৰু এয়া দেখা পাইছে চব ৰাইডাৰ হৈ কেনে আহিছোঁ আজি। তো গতিকে মকচদ আজি পূৰ কৰিবৰ কাৰণে গৈ আছোঁ। বলক আহি নগাঁও বাইপাছ মানে পাওঁ হৈছোঁ, আৰু বাইপাছটো পাম আৰু। কিন্তু এইফালে ৰাস্তাটো বহুত সুন্দৰকৈ বনাই থৈছে, মানে ইফালে ফুল চুল দি বনাইছে, বহুত ভাল হৈছে এই ৰাস্তাটো। তো আজি পূৰা কষ্ট বহুত হৈছে, যিহেতু ৰ'দ আহিছে, গৰমটো বেছি। তথাপিও উপায় নাই, যিহেতু আমি মঞ্জিল পাবৰ কাৰণে এইখিনি কষ্ট কৰিব লাগিব। তো সেই গতিকে সকলোৱে আহি আছোঁ, একদম পূৰা মানে ঘামটো ওলাই অৱস্থা বেয়া, আৰু কি ক'ম গাইজ, কষ্ট বহুত আছে। গতিকে ভিডিঅ'টো আপুনি ইমানখিনি কষ্ট কৰাৰ বিনিময়ত অকণমান আপোনালোকৰ মৰম চেনেহটো দিলে নিশ্চয় বহুত মানে আনন্দ পাম। এতিয়া আমি ৰহা পাৰ হয়, ফুলগুৰি পাৰ হয়, এতিয়া আমি নগাঁও বাইপাছটো পাওঁ হৈছোঁ। আৰু মানে আমি এদিনো আহি পোৱা নাই, যিহেতু সুধি আহি আছোঁ। আৰু চিধা এতিয়া কৈছে যে আৰু 1 কিলোমিটাৰমান পাছত আমি নগাঁও বাইপাছটো পাম। গাইজ চাইকেল চলাইছিলে পূৰা ভাগৰ লাগি গৈছে, আৰু পূৰা কাম হৈ গ'লে মঞ্জিলৰ মোটা ওলাই গৈছে। বাকী চবেই অলপ ইয়াত আৰাম কৰিছোঁ। ইয়াত দেখা পাইছে চবেই আছোঁ, আৰু এয়া গহীন চাংমা, চাংমা এইফালে নাগেশ্বৰ চাংমা, এইফালে তিলু চাংমা আছে। গতিকে আৰু কিমান দূৰ আছে এতিয়ালৈ একো আমি আইডিয়াই পোৱা নাই। আহি আমি নগাঁও বাইপাছ পাৰ হৈ গ'লোঁ, পাৰ হৈ কেনে আহি আছোঁ এতিয়া নগাঁও বাইপাছৰ ফালে। আমি চিধা আহিলোঁ, চিধা আহিয়ে আছোঁ, আৰু কিমান দূৰ আছে আৰু গম নাপাওঁ। গৈ আছোঁ লোকেশ্যন চাই। তো লোকেশ্যনে য'ত উলিয়াবগৈ আমি তালৈ যাব লাগিব। এতিয়া বহুত ভোক লাগিছে, আৰু এনেকুৱা জেগাত আহি গ'লোঁ, ইয়াত কোনো মানে হোটেল চোটেল একো নাই। দেখা পাইছে গোটেই ৰাস্তা খালি জংঘল আছে, আৰু গছবিলাক আছে চাৰিও চাইডে, কাজিৰঙাৰ নিচিনা। তো গতিকে ইয়াত আমাৰ ৰাতিপুৱাৰ পৰা একো খাই নাহিলোঁ, যিহেতু আমি ৰাতিপুৱা বহুত সোনকালে আহিবলগীয়া হ'ল। তো গতিকে আমি লগত একো আনিবলৈ টাইম নহ'ল। তো গতিকে এতিয়া আমি ভাল এখন হোটেল চাই কিবা এটা খাই ল'ব লাগিব। খোৱাৰ পাছত আকৌ ৰানিং কৰিব লাগিব। চবেই মানে চাইকেল চলাব নোৱাৰা হৈ গৈছে, আৰু চবৰে ভাগৰ লাগিছে, বহুত গৰম যিহেতু। আহি হোটেল পাই গ'লোঁ, মানে বহি আছোঁ এতিয়া। পৰঠা অৰ্ডাৰ দিছোঁ, পৰঠাটো খাই লওঁ, তেতিয়াহে পেটটো ভৰিব, আৰু পেটটো ভৰিলেহে আমি মানে চলাব পাৰিম, আৰু চাইকেল চলাব নোৱাৰা হৈ গৈছোঁ। তো সেই গতিকে হোটেলত আহি পালোঁ, চবেই বহি আছোঁ। এতিয়া পৰঠা পাই গ'ল, চবেই খোৱাত ব্যস্ত লাগি গ'লোঁ।
আহি আমাৰ মন্দিৰটো পাই গ'লোহি কিন্তু লোকেশ্যনৰ এটা নামঘৰ দেখুৱাইছে কিন্তু নামঘৰটো আমি পোৱা নাই কিন্তু এইটো ৰাস্তা হয়নে নহয় এইটোৱে হয় ৰাস্তাটো নামঘৰটো ক'ৰবাত আছে চাগে আমি দেখা নাপালোঁ চাগে এৰি থৈ আহিলোঁ তো মানে গোমুঠা গাঁও বুলি কয় তো গোমুঠা গাঁও এতিয়া আমি পালোহি আৰু এইফালে আমি চিধা চিধি গৈ থাকিলে এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ পাম আৰু চাগে কিমান হ'ব আৰু ইয়াৰ পৰা 10-15 মিনিটৰ ৰাস্তা তাৰপাছতে আমি মৃত্যুঞ্জয় মন্দিৰ পামগৈ আপোনালোকক তাত গৈ দেখুৱাই আছোঁ মৃত্যুঞ্জয় মন্দিৰ কেনেকুৱা কি হয় নামঘৰটো হৈছে এইটোৱে মানে লোকেশ্যনত আগতে নামঘৰটো দেখুৱাই আছে কিন্তু নামঘৰটো ইয়াত পাছতে আছে লোকেশ্যনটো সোমোৱাৰ পাছত সেই গতিকে অলপ ওলোৱাত অকণমান অসুবিধা হৈছিল আমাৰ বহুত মানে বেলেগ ৰাস্তাত সোমাই গৈছিলোঁ যিহেতু আমি চিনি নাপাওঁ লোকেশ্যনো অলপ প্ৰব্লেম হৈছে মোবাইল যিহেতু নেট নাপায় য'তে ত'তে সেইকাৰণে লোকেশ্যন প্ৰব্লেমৰ কাৰণে আমি বেলেগ ৰাস্তাত সোমালোঁ বাট এতিয়া আমি সেই ৰাস্তাত সোমাই গ'লোঁ এতিয়া আমি পাবলৈ সক্ষম হৈ গৈছোঁ এটা গাইছ এইফালে আমি গৈ আছোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰলৈ ইয়াৰ পৰা একদম মৃত্যুঞ্জয় মন্দিৰটো মানে আমি দেখা পাইছোঁ আৰু দেখা পোৱাৰ কাৰণে মনটো ভাল লাগি গৈছে বহুত দিনৰ সপোন আছিল আমি চাইকেলেদি ৰাইড কৰি কিনে আমি আহিম তো সেই গতিকে আজি ফাইনেলি আজি আহি গ'লোঁ বহুত ভাল লাগিছে এই কেনেকুৱা লাগিছে মজা মঞ্জিল পাই গ'লোঁ আজি ইমান বছৰৰ মূৰত আহিম বুলি ভাবি আজি আহি গ'লোঁ বলক আজি দেখুৱাই আছোঁ মৃত্যুঞ্জয় মন্দিৰ কেনেকুৱা হয় ক'ত গ'ল গাইজ ফাইনেলি আহি আমি মঞ্জিল পहुঁচি গ'লোঁ এয়া আমাৰ বুলেট কেইখন ইয়াতে পাৰ্ক কৰিলোঁ মানে পাৰ্ক কৰি থৈছোঁ আৰু এয়া মন্দিৰ পাই পানী চানী খাই লৈ এতিয়া মন্দিৰ ভিতৰত ফাইনেলি এণ্ট্ৰি কৰিম আৰু মানে এতিয়া চাইকেলটো থৈ লৈছোঁ ইয়াতে যিহেতু চাইকেল তালৈ নিব নোৱাৰিম গতিকে ইয়াতে চাইকেলটো থৈ লৈছোঁ এতিয়া আৰু মন্দিৰত সোমাম আৰু কিমান যে উৎসাহ লাগিছে কি ক'ম আৰু আপোনালোকক ক'ব নোৱাৰিম ইমান দিনৰ পৰা মোৰ আশা লাগি আছিলে ইয়াত আহিম বুলি কিন্তু আজি চাইকেল ৰাইডটো আমাৰ কমপ্লিট হৈ গ'ল তো মই ফাইনেলি আমি মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোঁ তো নেক্সট আমি আৰু বেলেগত যাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দেখুৱাই আছোঁ যিহেতু আমি মন্দিৰত আহিছোঁ সেই গতিকে আমি শৰাই এখন দিব লাগিব আৰু শৰাইখন এই বাইদেউৰ দোকানতে আমি সজাইছোঁ আৰু বাইদেউৰ দোকানতে আমি চাইকেল ৰাখিছোঁ আৰু চাইকেলবোৰ ৰখোৱাৰ বাবদ 1 টকা লোৱা নাই বাইদেউজনী আপোনালোকে আহিলেও এই বাইদেউজনীৰ দোকানত আপোনালোকে মানে শৰাই সজাই ল'ব কম দামতে শৰাই সজাই আৰু আমি গোটেইবোৰ শৰাই ইয়াতে সজাই লৈছোঁ সুন্দৰকৈ গাইজ বহুত দিনৰ মূৰত আমাৰ মনৰ আশাবোৰ পূৰ হ'ল আহি পালোহি আমি মৃত্যুঞ্জয় মন্দিৰ এইটোৱে হৈছে মৃত্যুঞ্জয় মন্দিৰ আৰু চাৰিওফালে দোকান পোহৰ আছে সেয়া দেখিছে আৰু আমি থালিটো লৈ ল'লোঁ থালিটো এজনক ল'ব দিছোঁ আমাৰ গহীন ভণ্টিয়ে আমাৰ থালিটো লৈ ল'লে সেই গতিকে ভিউটো বহুত ভাল লাগিছে আজি বহুত দিনৰ মূৰৰ পৰা আমি আশা কৰি আছিলোঁ আহিম বুলি আহিব পৰা নাই ফাইনেলি আজি আহি গ'লোঁ আমি আহি পোৱা দেৰি হ'ল সেইকাৰণে মন্দিৰটো মানে এতিয়া বন্ধ আছে এটা বজাতে খুলিব তাৰপাছতে আমি চাকি বন্তি দিব পাৰিম এতিয়া নোৱাৰিম গতিকে এতিয়া মন্দিৰটো চাৰিওফালে বহি আছে মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু মানে ইমান বিশাল মন্দিৰ কি ক'ম আৰু বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ইয়াতে আমি ধূপবিলাক জ্বলাওঁ ধূপ বন্তি চন্তি একেলগে গোটেইখিনি বস্তু জ্বলাওঁ জ্বলাই আপোনালোকক দেখুৱাই আছোঁ বলক কুচনিতে টোপোলা জতা ধাৰি বলিয়া গাইজ চাকিটো জ্বলালোঁ এতিয়া আৰু মানে ইয়াতে চাকি আৰু ধূপবিলাক জ্বলাব দিছে আৰু ডাঙৰ মন্দিৰটোত এয়া মানে যিবিলাক বস্তু আমি কিনি লোৱা হৈছে সেইখিনি বস্তু তাত মানে দিব দিছে জমা আৰু মঞ্জিত ভাই বৰলা আছে মানে ছোৱালী মঞ্জিত ভাই এতিয়া কি বৰ মাগিলে এতিয়া সিয়ে জানিব ছোৱালী তোলে নাপাওঁ মঞ্জিত ভাই ছোৱালী পোৱা বৰ বিচাৰিলে এইফালে গাড়ীখন যিমান সোনকালে পায় চলাবৰ কাৰণে গৈ নে কি বিচাৰিলে কোৱাচোন মই খাবলৈ পাই ক'বলৈ
চনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া গাইজ আমি এতিয়া তলৰ মানে মন্দিৰটোৰ তলৰ খাপত আছোঁ মানে অলপ ঘূৰিছোঁ মানে বহুত ডাঙৰ হয় তলৰ এইটো ইয়াৰ পৰা পূৰা ঠাণ্ডা আৰু ইমান গৰম ভাৱ নাই সেয়া চবে আহি ইয়াতে ঘূৰি আছোঁ এয়া আছে ওপৰৰ ইয়াৰ ওপৰত মানে মেইন মন্দিৰটো আছে আৰু তাৰ ওপৰত এতিয়া গেট খুলি দিয়া নাই গেট খুলিলে আমি তাত আকৌ বস্তুটো দিব লাগিব মানে যিবিলাক আনিছিলোঁ সেইবিলাক দিয়াৰ পাছতহে এই খুলিলে মন্দিৰ এয়া খুলিলা গাইজ মন্দিৰটো এতিয়া খুলিলে আৰু আমি মন্দিৰটোলৈ যাওঁ কিনো আছে চাওঁ লগত আপোনালোকেও আহক আমিও চাওঁ এয়া লাইন দেখা পাইছে মন্দিৰ মানে হেৰি দিবলৈ মানে শৰাই দিবৰ কাৰণে চব মানুহ ইয়াতে লাইন পাতি আছে যিহেতু আমি অহা চবচে দেৰি হ'ল সেই গতিকে আমি একে চবচে দূৰত পাম আৰু তথাপিও যিহেতু আহিলোঁ শৰাইটো দিব লাগিব গতিকে বলকচোন কি হয় চাওঁ আৰু গাইজ ফাইনেলি মন্দিৰ ভিতৰত মানে শৰাইটো দিলোঁ ভাগি কিনে লৈ আহিলোঁ কাৰণ মন্দিৰৰ ভিতৰত ভিডিঅ'টো কৰিব নিদিয়ে তো সেই গতিকে ভিডিঅ' কৰা এলাও নাই সেইকাৰণে মই ভিডিঅ' কৰা নাই আৰু এতিয়া ইয়াত মানে ৰঙা বাবাৰ কাপোৰ বান্ধিব লাগে তাকে বান্ধিব আহিছোঁ আৰু সূতা বান্ধিব লাগে সূতা বান্ধিব আহিছোঁ তাৰো কাপোৰ ইয়াতে বান্ধিব লাগিব এতিয়া আমি বান্ধিলোঁ ইয়াত চব একেল লৈ থকা দেখা নাই কোনে ক'ত নাৰিকল ভাগিলে হে কোনো ভাঙা এয়া আমাৰ তিলু ভণ্টিয়ে সূতা মানে বান্ধি আছে আৰু আমি কাপোৰ এখন বান্ধিব লাগিব পূৰা দম্বৰটো কি কৰিলি দম্বৰটো নানিলি দম্বৰটো দিছিলে বোলেচোন এপাক ঘূৰাব লাগিব ৰছীডাল দেখা পাইছে আপোনালোকে আহিলে ইয়াতে বান্ধি থৈ যাব আৰু কিবা এটা আশীৰ্বাদ লৈ যাব मेरा रोम रोम और कण कण गाए ओम नमः शिवाय 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 ফাইনেলি গাইজ সেয়া মন্দিৰৰ পৰা যাব ওলাইছোঁ এতিয়া ঘৰলৈ তো গোটেইখিনি চালোঁ চাই কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদবোৰ দি থাকিব তেতিয়াহে আমি ভিডিঅ' বনাই কেনে উৎসাহ পাওঁ তো গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ সকলোলৈকে এটা বাই বাই আকৌ নেক্সট
এগেইন আৰু আমি বেলেগ মন্দিৰ যাম, আপোনালোকে চাব। আজি গৈ ডিচাইড কৰা হ'ব আমি কোনটো জেগাত যাম, আপোনালোকক আগে ভাগে জনাই দিম। তো সকলো ভিডিঅ'তে আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দি কেনে আমাক আগুৱাই যোৱাত সহায় কৰে।